নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অবৈধ স্বামীৰ বিৰুদ্ধে অভিযানৰ মাজতে বাল্য বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। আৰক্ষীয়ে দেখি পলাই পত্ৰং দিলে দৰা। বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ দিনটোতে আৰক্ষীয়ে পালে আন এক বাল্য বিবাহ অনুষ্ঠানৰ খবৰ পাই আৰক্ষী লগে লগে উপস্থিত হয় আৰু উদ্ধাৰ কৰে কইনাৰূপী নাবালিকাক। ইফালে দৰাই সুযোগ বুজি পলাবলৈ বাধ্য হয়। এই ঘটনা সংঘটিত হৈছে হোজাইৰ কাকিত। তথ্য অনুসৰি যোৱা 12 জানুৱাৰীত পতা হৈছিল বিবাহ অনুষ্ঠান আৰু আজি আছিল অভ্যৰ্থনা অনুষ্ঠান। খাকীৰ খিৰিং গাঁৱত অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ভাত মাছ মাংস সকলোবোৰ আয়োজন কৰা হৈছিল ৰভাতলিত। মানুহ ভৰি পৰিছিল অনুষ্ঠানত, কিন্তু আৰক্ষী অহাৰ লগে লগে হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰে অভ্যৰ্থনা অনুষ্ঠানত। সকলো যা যোগাৰ তেনেদৰে পৰি ৰয় ৰভাতলিত। আৰক্ষীয়ে ইতিমধ্যে দৰা আৰু কইনা পক্ষৰ কেইবাগৰাকীও লোকক বাছত উঠাই থানালৈ লৈ আনে। কইনাৰ পৰিয়ালে জানিবলৈ দিয়া মতে কইনাৰ বয়স আছিল 17 বছৰ। উল্লেখ্য যে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলি থকাৰ দিনটোতে হোজাইৰ খাকীৰ এই বাল্য বিবাহৰ অনুষ্ঠানে সকলোকে আচম্বিত কৰি তুলিছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে বাল্য বিবাহ কৰা সকলৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা অভিযানক শাসক বিৰোধীৰ সমৰ্থন। ৰাজ্যজুৰি বাল্য বিবাহ কৰা লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে চলোৱা অভিযানক শাসক পক্ষৰ লগতে বিৰোধী পক্ষও সমৰ্থন দিছে। বিৰোধী কংগ্ৰেছৰ লগতে AIUDFও বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে। বৃহস্পতিবাৰ নিশাৰে পৰা চলি আছে সমগ্ৰ ৰাজ্যত অভিযান। বাল্য বিবাহ কৰা লোকসকলৰ বিৰুদ্ধে চলা এই ব্যাপক অভিযানত আৰক্ষীৰ জালত পৰিছে হাজাৰ হাজাৰ লোক। আৰক্ষী থানাৰ সন্মুখে উঠিছে কান্দোনৰ ৰোল। স্বামীসকল ৰংগা ঘৰলৈ যাবলগীয়া হোৱাত কম বয়সীয়া পত্নীসকলে কৰিছে হাহাকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি চলা এই বাল্য বিবাহ বিৰোধী অভিযানত একেমুখে ৰাজ্যৰ শাসক বিৰোধীয়ে সমৰ্থন জনাইছে। শাসকীয় বিজেপিৰ বিধায়ক দিগন্ত কলিতাই ক'লে এয়াই আই মাতৃৰ সুৰক্ষাৰ বাবে লোৱা পদক্ষেপ। বাল্য বিবাহ অভিযানে মুখ্যমন্ত্ৰীয়ে এটা বাৰ্তা দিব বিচাৰিছে, আইনৰ ঊৰ্ধত কোনো নহয়। বিধায়ক মানৱ ডেকাই আইন নমনাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ পোষকতা কৰিলে। তেওঁ কয় যে 18 বছৰ তলৰ বিয়া পতাসকল পক্সো আইনত পৰে। আইন মানা নাই, তাৰ বাবে কঠোৰ হৈছে চৰকাৰ। বাল্য বিবাহ বেআইনী, ইয়াৰ বিৰুদ্ধে একশ্যন হৈছে। শাসকীয় পক্ষৰ লগতে বিৰোধী পক্ষও সমৰ্থন জনালে মুখ্যমন্ত্ৰীৰ পদক্ষেপক। বিৰোধী কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে ক'লে ব্যক্তিগতভাৱে মই বাল্য বিবাহৰ ঘোৰ বিৰোধী। বাল্য বিবাহ বন্ধ হ'ব লাগে আৰু এই ক্ষেত্ৰত চৰকাৰে কাম কৰিব লাগে। একেদৰে AIUDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামেও বাল্য বিবাহৰ বিৰোধিতা কৰি ক'লে চৰকাৰে আচলতে বহু আগতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। পলমকৈ হ'লেও চৰকাৰে সাৰ পাইছে, ভাল হৈছে। লগতে ছোৱালীবোৰৰ কথাও চৰকাৰে ভাবিব লাগে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে মোদী চৰকাৰৰ বাজেটক লৈ কিয় উৎফুল্লিত হৈ পৰিছে তালিবান চৰকাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীত সংসদত দাখিল কৰে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। এই বাজেটখনক লৈ দেশজুৰি চলি থকা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে উৎফুল্লিত হৈ পৰিছে আফগানিস্তান। এই বাজেটত আফগানিস্তানৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা হৈছে, যাৰ অধীনত ভাৰতে আফগানিস্তানক উন্নয়নমূলক কামৰ বাবে $2.5 কোটি আগবঢ়াব। ভাৰত চৰকাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে বাজেটত আফগানিস্তানৰ বাবে আৰ্থিক পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। যোৱা বছৰৰ বাজেটতো আফগানিস্তানৰ বাবে বিশেষ পেকেজ ঘোষণা কৰা হৈছিল। বাজেটত আফগানিস্তানক অগ্ৰাধিকাৰ দিয়াৰ ঘোষণাৰ পিছত এতিয়া আফগানিস্তানৰ তালিবান চৰকাৰে ইয়াক আদৰণি জনাইছে। তালিবানৰ আলোচনা দলৰ প্ৰাক্তন সদস্য সুহেইল শ্বাহিনে কয় যে আফগানিস্তানৰ উন্নয়নৰ বাবে ভাৰতৰ সহযোগিতাৰ আমি শলাগ লৈছোঁ। ইয়াৰ ফলত দুখন দেশৰ মাজত সম্পৰ্ক উন্নত হ'ব আৰু বিশ্বাস বৃদ্ধি পাব।
আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে ডিব্ৰুগড়ত বিদ্যালয়ৰ পৰিত্যক্ত প্ৰস্ৰাৱগাৰৰ পৰা উদ্ধাৰ হৈছে অপহৃত হোৱা 4 বছৰীয়া শিশুৰ মৃতদেহ। শুকুৰবাৰে পুৱা ডিব্ৰুগড় জিলাৰ পুৰণি হাইস্কুল খেলপথাৰৰ সমীপৰ PWD কলনীৰ পৰা এটা 4 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি পৰিত্যক্ত প্ৰস্ৰাৱগাৰত কাপোৰেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। প্ৰস্ৰাৱ কৰিবলৈ যোৱা এজন লোকে প্ৰথমে মৃতদেহটো দেখা পায় আৰু তাৰ পিছত তেওঁ আৰক্ষী প্ৰশাসনক অৱগত কৰে। আৰক্ষীয়ে জনোৱা মতে মৃতদেহ উদ্ধাৰ হোৱা শিশুটিক যোৱা 30 জানুৱাৰীত মহানগৰীৰ মালিপট্টিৰ পৰা অপহৰণ কৰা হৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত সুৰুজ কৰ্মকাৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দিয়া খবৰ মতে শিশুটিক অপহৰণ কৰা দৃশ্য CCTVত বন্দী হৈছিল আৰু সেই ফুটেজৰ ভিত্তিত কৰ্মকাৰক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তজন সুৰাসক্ত আছিল। তেওঁ শিশুটিক হত্যা কৰি মৃতদেহটো পৰিত্যক্ত স্থানত পেলাই দিয়া বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে আমি তদন্ত আৰম্ভ কৰিছোঁ বুলি আৰক্ষীয়ে জনাইছে। ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই সংবাদ মাধ্যমৰ আগত এইদৰে জনাইছে।